বন্ধুসকল মই আছোঁ আজি ITI আৰু যোনখন ITIত মই পঢ়িছিলোঁ আৰু আপোনাৰ 2019-20 বৰ্ষৰ মই কালচাৰেল ছেক্ৰেটাৰী আছিলোঁ, সাংস্কৃতিক সম্পাদক, লগতে 20-21 বৰ্ষত মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। এইবাৰ মই ইয়াৰ পৰা প্ৰাক্তন হ'লোঁ আৰু সেইখন ITIতে অহাকালিলৈ আপোনাৰ টাটাই প্ৰগ্ৰেম পাতিছে, সেইবাবে আজি এয়া অলপ চাবলৈ আহিছোঁ। কাইলৈ প্ৰগ্ৰেমটো আপোনালোকক সম্পূৰ্ণ দেখাম। চ' এই আন্ধাৰ ৰাতিতে অকণমান ব্লগটা বনাই দিলোঁ, যিহেতু আপোনালোকৰ ইয়াত চাওক এখন আমাৰ ITI, এখন ITI অসমৰ সৰ্বশ্ৰেষ্ঠ 1 নম্বৰৰ ITI, আমাৰ ITIখনে নগাঁও ITIখন। চাওঁগে ITIৰ টাটা প্ৰগ্ৰেম আৰু টাটাই কি ধুনীয়াকৈ এটা অৰ্গেনাইজ কৰিছে প্ৰগ্ৰেম। কাৰ্গো কাৰ্নিভেলৰ কাৰণে ৰেডি হ'লোঁ, কলেজত পাতিছে সেইকাৰণে অকণমান কোট চুট পিন্ধি লৈছোঁ, অকণমান ভালকৈ যাব লাগিবতো সেইকাৰণে ভালকৈ ওলাই লৈছোঁ। ফাইনেলি আমি এতিয়া বৰ্তমান আছোঁ ITI নগাঁৱত। এইখনে ITI নগাঁও আৰু ITI নগাঁৱৰ কাৰ্গো কাৰ্নিভেল টাটাই আনিছে, এইখন অৰ্গেনাইজ কৰিছে আপোনাৰ টাটা কাৰ্গো কাৰ্নিভেল। আৰু চব কি সুন্দৰকৈ আপোনাৰ ষ্টেজ ডেক'ৰেশ্যন কৰিছে আৰু তাতে আমাৰ অতিথি মানে আপোনালোকৰ ধৰি লওক টাটাৰ যোনবিলাক কাষ্টমাৰ আহে তেওঁলোক এৱাৰ্ড পাব, তেওঁলোকৰ কাৰণে ইয়াত বহিবলৈ আয়োজন কৰা হৈছে আৰু ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। এখন আমাৰ নিজৰ ITIখন লিখা লগাই নাই, এইখন আমাৰ ITI অসমৰ সৰ্বশ্ৰেষ্ঠ ITI আৰু তাত গান নাচ কি হ'ব আপোনালোকে চাম, আপোনালোকক দেখাই যাম। কেনেকুৱা লাগে আপোনালোকে ভিডিঅ'টোত কমেণ্ট কৰি জনাব। গান লগাই আছে, নইজ হৈ আছে, ভিডিঅ'টো এনজয় কৰিব। কেনেকুৱা লাগিছে আমাৰ ITIখন ইমান ধুনীয়াকৈ তুলি ধৰিছে, কাৰ্গো কাৰ্নিভেল টাটাই পাতিছে ইমান ধুনীয়াকৈ, কেনেকুৱা লাগিছে আপোনাৰ? প্ৰতি বছৰবোৰ দৰে এইবছৰো পাতিছে, ধুনীয়া লাগিছে, ভাল লাগিছে আৰু প্ৰগ্ৰেমবিলাক চলি আছে, চলিব অলপ ভাল হ'ব। গান হ'বনে? গান হ'বনে? গান হ'ব। কোনে কোনে গাব বাৰু? ইয়াতে বেণ্ড মাতিছে, ক'ৰ মাতিছে এতিয়া আমি গম পোৱা নাই। এতিয়া বৰ্তমানে আমাৰ ITI আমাৰ প্ৰগ্ৰেম নহয়, টাটাৰ প্ৰগ্ৰেম। টাটা প্ৰগ্ৰেমৰ কাৰণে আমি একো নাজানো, আমাক জাষ্ট নিমন্ত্ৰণ কৰিছে ন? আমাক নিমন্ত্ৰণ কৰিছে, আমাৰ কলেজতে আমাকে নিমন্ত্ৰণ কৰিছে। ভাল লাগিছে সেইকাৰণে আহিছোঁ, আপোনালোকৰ ভিডিঅ'টো এনজয় কৰক। ভাল। নমস্কাৰ দিদিও। এয়া ভাইটি এটা আছে লগতে। কেনেকুৱা লাগিছে আমাৰ ITIখন? কেনেকুৱা লাগিছে? বহুত ধুনীয়া, বহুত ধুনীয়া লাগিছে ন? এয়া টাটাই সদায় আনিব লাগে। বন্ধুসকল এইফালে এতিয়া মাইকৰ টেষ্টিং কৰি আছে আৰু অলপ দেৰি পিছতে আৰম্ভ হ'ব আৰু আমাৰ মাজত এতিয়া আমাৰ গোটেই ITIখনৰ ল'ৰা ছোৱালীবিলাক আছে। কেনেকুৱা লাগিছে তহঁতৰ? নমস্কাৰ, ভাল লাগিছে। ভাল লাগিছে, বহুত ভাল লাগিছে। আমাৰ ITIতে পাতিছে। কি কৰি পেলালে ITIখন? ITIখন বহুত ধুনীয়া হৈছে। আজি বহুত ভাল লাগিছে। আমি ভবা নাছিলোঁ এনেকুৱা ধৰণৰ এখন অনুষ্ঠান আয়োজন কৰিব বুলি আমি ভবা নাছিলোঁ টাটা তৰফৰ পৰা। আমি ITIৰ তৰফৰ পৰা টাটা কোম্পানীক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অহা দিনতো যাতে এনেকুৱা অনুষ্ঠান আমাৰ ITIখনত আৰু আহে, যিখন মানে টাটাই আজি আমাৰ নগাঁৱত কৰিছে। এনেকুৱা পৰিৱেশ মই ল'ৰাত কেতিয়াও ক'তো দেখা নাই। এইখন আমাৰ আটাইতকৈ বেষ্ট বুলি ক'ব পাৰি আমাৰ নগাঁও ITIখন আৰু এনেকুৱা ITIখন নৰ্থ ইষ্টৰ ভিতৰত এটাই হ'ব আৰু সেইটো আমাৰ নগাঁও ITIখন। সৰ্বশ্ৰেষ্ঠ এখনে ITI অসমত নগাঁও ITIখন হয় নাই? হয় হয়। আমাৰ কাৰণে আমাৰ নগাঁও ITIখন আমাৰ গৌৰৱ, অহংকাৰ, স্বাভিমান। হয়, লাষ্টত মই নগাঁও ITIখন জিন্দাবাদেৰে মই মোৰ কথাখিনি শেষ কৰিছোঁ। মোৰ দাদালৈ ভাগ ধন্যবাদ থাকিল আৰু নগাঁও ITI জিন্দাবাদ বুলি কৈছোঁ। জয়টো ITI নগাঁও, জয়টো ITI নগাঁও, জয়। বঢ়িয়া। এতিয়া বৰ্তমান ITI আমাৰ জেনেৰেল ছেক্ৰেটাৰীৰ লগত আছে। মই প্ৰাক্তন আছিলোঁ, এইবাৰ ই জেনেৰেল ছেক্ৰেটাৰী আছে, হীৰকজ্যোতি বৰা ভাইটি। আৰু প্ৰগ্ৰেমখন কেনেকুৱা লাগিছে তাৰ বিষয়ে অকণমান দুআষাৰমান ক'ব, কোৱাচোন দুআষাৰমান। যোৱা বছৰৰ নিচিনা এইবছৰো মানে টাটা মটৰ্ছৰ যি প্ৰগ্ৰেম আমি এইবছৰো পাইছোঁ, অতি ভাল লাগিছে। লগতে মোৰ নিতুপন দাও আছে ইয়াত, অতি সহায় মোক কৰিছে, যিখিনি দেখাই দিছে গোটেইখিনি কাম যেনেকৈ মই কৰিব বিচাৰিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে কমেণ্ট কৰিব। আৰু টাটাই ফুচকা দি পিনি আমাৰ ল'ৰা গোটেই গালক আকৰ্ষিত কৰি দিলে। এইফালে ফুচকা খাই আছে, অকণমান ওচৰৰ পৰা দেখাই দিওঁ চাওঁ। এইফালে ফুচকা দি আছে, গোটেইখন ITI ল'ৰাই ঘেৰি ল'লে। টাটা দেউলীয়া ফুচকা খতম কৰিব এতিয়া আৰু ইয়াত বিনামূলীয়া ফুচকা দি আছে, সেইকাৰণে গোটেইখনে একদম ৰাউণ্ড কৰি ল'লে আৰু ITI ল'ৰা কৰিব এতিয়া। দিয়ক, এনজয় কৰিছে, টাটাই ফুচকাকে খোৱালে, দিয়ক আমাক। Senior Manager Tata Motors. To felicitate Mr. Ambiram Malakar sir, Principal Nagaon IIT College.
ITI College. एक बार जोरदार तालियां हो जाए, come on. Round of applause. গান গাইছে অকমান গানকে দেখাই দিছো আপোনালোকক কপিৰাইট নলগাব দেই ইউটিউব গান গাইছে বৰ্তমান মই বেক ষ্টেজত আছো বেক ষ্টেজৰ পৰা অলপ দেখাও বিচাৰিছো এৱাৰ্ডবিলাক দিব আৰু এইফালে বেক ষ্টেজ এইফালে গান গাই আছে ছিংগাৰে গান গাই আছে এইফালে বেক ষ্টেজ মই চাই লওক কফি কাৰণে ৰৈ আছোঁ কফি আহি দিয়াহি নাই অথনিৰ পৰা কৈ আছোঁ অ' ভাইটি লৈ আহিবি কফিটো দেই তাক কৈ গৈছোঁগৈ আৰু কফিটো লৈ আহিবি বুলি লাষ্টত আনিব কফি খাম চাই থাকিম চ' কফি পাইছোঁ যেনে তেনে কৈ মেলি কফি খাইছোঁ দেই টাটাৰ কফি চেনি বেছি পকৰি আহিছে পকৰি ये फिर शादी हो गई? नहीं हुआ शादी नहीं हुई तभी थोड़े तंदुरुस्त लग रहे हो। লগতে প্ৰগ্ৰেম ইফালে চলি আছে এইফালে প্ৰগ্ৰেম চলি আছে আৰু টাটাই গিফ্ট দিছে এটা ভিতৰত কি আছে চাওঁ আহক টাটাই দিছে এইটো টাটাই গিফ্ট দিছে গিফ্ট চাব লাগিব এতিয়া কি আছে বক্স এটা দিছে বক্সটোৰ ভিতৰতনো কি আছে চাওঁ আহক মজ্জা চাহ খাবলৈ কাপ এটা দিছে কফি কাৰ্গো কাৰ্নিভেল চাহ খাবৰ কাৰণে দিছে ফৰ দ্য পিপল উইথ দ্য পিপল টাটা No idea? ডলি মেম Exactly. Dolly Hazarika, ma'am. Dolly Hazarika. আমাৰ মাজলৈ এতিয়া ডলি মেম আহিছে Celebrity singer, Mrs. Dolly Hazarika. ভগৱানৰ এইটো কি কৰোঁ আৰু কৃপা চাগে মই আহি পাইছোঁ মোৰ এইকেইদিনত বিৰাটে অসুস্থ হৈ আছোঁ সেইকাৰণে বেছি গীত নাগাওঁ দুটিমান গীত গাওঁ তথাপি আপোনালোকৰ সহায় সহযোগিতা লাগিব মৰম লাগিব সেইটোৱে আশা কৰিছোঁ ডলি মেম ষ্টেজত ডলি মেম আছে আৰু এইবিলাকে আৰু আপোনাৰ দেখিলে আৰু গান বাজনা এইফালে ডলি মেম আমাৰ মেমে গালে ধুনীয়াকৈ নাচিছে গোটেইবিলাকে আৰু লগতে এয়া দেখিছে আপোনালোকে আৰু এৱাৰ্ড দিলে টাটা মটৰ্ছৰ ফালৰ পৰা যোনে সৰহকৈ গাড়ী কিনিছে তেওঁলোকক এই এৱাৰ্ডবিলাক দিছে আৰু দেখিছে আপোনালোকে গামোচা পিন্ধাই আছে আৰু লগতে এতিয়া বলক কুপন দিছে খানা খাবলৈ যাওঁ এইফালে চাওঁ খুব খাম ন টাটাই খানা খুৱাইছে খুব খাম ন খালী প্লেট এইফালে দি আছে পুৰা খাম আজি পুৰা খাম টাটাই দিয়া খানা খুব খাম আজি কি মজা খানা দিছে টাটাই খানা লৈছোঁ খানাটো খাই লওঁ দেই খানা মানে খাই ল'লোঁ গোটেইবোৰে খালে ধুনীয়াকৈ মজাকৈ এনজয় কৰিলে আপোনালোকে দেখিলে কেনেকুৱাকৈ মজা কৰিছে আৰু লগতে ভিডিঅ'টো মতে সামৰিছোঁ আপোনালোকৰ মৰম আশীৰ্বাদ দি থাকিব লাইক শ্বেয়াৰ কমেণ্ট কৰিব নেপাহৰিব ছাবস্ক্ৰাইব কৰিব দেই